তাৰ বিৰুদ্ধে আন্দোলন কৰা অপৰাধত কাৰাবন্দিত হৈ থকাৰ আৰু আজি চানমাৰীৰ গোচৰ আৰু চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত ন্যায় আদালতত যি শুনানি হৈছে এই শুনানিক লৈ অখিল গগৈক আজি ন্যায় আদালত হাজিৰ কৰা হৈছে। আমি আদালতত আজি আমাৰ অধিবক্তাই প্ৰাৰ্থনা জনাব কাৰণ আপোনালোক সকলোৱে জানে যে অখিল গগৈৰ মাতৃ শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হৈ আছে। তেখেতৰ মাতৃক এবাৰ সাক্ষাৎ দিবৰ কাৰণেও আজি আদালতত মহামান্য আদালতত আমাৰ অধিবক্তাই আজি প্ৰেয়াৰ দিব। আমি আশা কৰিছোঁ যে আজি মহামান্য আদালতে আমাৰ প্ৰেয়াৰ মানি ল'ব আৰু অতি শীঘ্ৰেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব আৰু এই ন্যায় আদালততেই আমি যি ন্যায় সেই ন্যায় পাম বুলি আমি আশাবাদী। চাবুৱাৰ কেছটো সন্দৰ্ভত আজি কিবা আজি চাবুৱা আৰু চানমাৰী দুটা থানাৰ গোচৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভত আজি শুনানি আছে আৰু আজি আমি অখিল গগৈৰ তেখেতৰ মাতৃক লগ ধৰিবৰ কাৰণে আদালতৰ অনুমতি বিচাৰিলোঁ। আমি প্ৰেয়াৰ জনাম। আমি আশাবাদী যে অতি সোনকালে ন্যায় আদালতে আমাৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰিব। পুনৰ ক'ব গোচৰটো কেনেকুৱা ধৰণৰ আজি চানমাৰী থানাৰ 2009 যি গোচৰ আৰু চাবুৱা থানাৰ যি গোচৰ এই দুইটা গোচৰ সন্দৰ্ভত চাৰ্জ ফ্ৰেম সন্দৰ্ভত ন্যায় আদালতত শুনানি আছে আৰু আমি আশাবাদী যে ন্যায় আদালতত আমি অতি শীঘ্ৰে অখিল গগৈ ন্যায় পাব, মুকলি আকাশলৈ বাট ওলাই অহাৰ বাট প্ৰশস্ত হ'ব আৰু আজি আমি অখিল গগৈ তেখেতৰ অসুস্থ মাতৃক এবাৰ লগ পাবৰ কাৰণে আজি আমি আদালতত প্ৰাৰ্থনা জনাম। আপোনালোক সকলোৱে জানে যে তেখেতৰ চকুৰ অপাৰেশ্যন কৰিব পৰা হোৱা নাই, কিন্তু বিভিন্ন ধৰণৰ শাৰীৰিক দিশত তেখেত অসুস্থ হৈ আছে আৰু আজি প্ৰায় 1.5 বছৰে তেখেতৰ পুত্ৰক লগ পোৱা নাই। গতিকে আজি আমি আদালতত আমি প্ৰাৰ্থনা জনাম।